সমগ্ৰ ৰাজ্যতে বহু উলহ মালহেৰে উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। প্ৰত্যেক বছৰৰ দৰে এইবাৰো ব্যতিক্ৰমভাৱে দেখা গ'ল ঊষা-নগৰী তেজপুৰৰ দুৰ্গাবাৰীৰ পূজা মণ্ডপ। অসমীয়া কালজয়ী গ্ৰন্থসমূহৰ আৰ্হিৰে পূজাৰ মণ্ডপ সজাই অসমীয়া সাহিত্যৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ এক সুন্দৰ প্ৰয়াস তেজপুৰৰ দুৰ্গাবাৰীৰ পূজা কমিটিৰ সদস্যসকলৰ। অসমৰ বৰেণ্য লেখক সাহিত্যিকৰ বিভিন্ন গ্ৰন্থৰ আৰ্হিক মূল আধাৰ হিচাপে লৈ তেজপুৰৰ এখন বিশেষ পূজা মণ্ডপৰ শৰাই সমূহ অসমবাসী ৰাইজলৈ পূজা কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকে প্ৰত্যেক বছৰেই ব্যতিক্ৰম প্ৰয়াসেৰে সমাজলৈ এক যোগাত্মক বাৰ্তা দিবলৈ সক্ষম হৈছে। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে শাৰদীয় শুভেচ্ছা দুৰ্গাবাৰীৰ তৰফৰ পৰা জনোৱা হ'ল। আৰু আমি সদায় বিচাৰোঁ অলপ কিবা ব্যতিক্ৰম হওক। তো মাজত 4 বছৰ আমাৰ ক'ভিড পিৰিয়ড আছিলে আৰু বেলেগ কিবা কাৰণত আৰু 4 বছৰ মানে কৰিব পৰা নহ'ল। আৰু এই বছৰ তেজপুৰৰ ৰাইজ এনেকৈ ধৰিছে যে দুৰ্গাবাৰীয়ে কিবা এটা কৰিব লাগে। কি কৰিম কি নকৰিম চিন্তা কৰি নাই, আমাৰ অসমৰ যিখন ৰাইটাৰ আছে যিসকল ৰাইটাৰ আছে সেইসকল ৰাইটাৰক বহুতে চিনি নাপায়। তেওঁলোকক চিনাকি কৰাই দিয়া আৰু আমাৰ অসমীয়া ভাষাটো প্ৰমোট কৰা সেইটোৱে আমাৰ মেইন উদ্দেশ্য। সেইবুলি এই মানে এইটো ডেক'ৰেশ্যন পেণ্ডেল কৰা হ'ল। বৰেণ্য শিল্পীসকলকো আপোনালোকে ইয়াত অৱগত কৰিছে, কি ক'ব? নাই, বৰেণ্য শিল্পীটো সদায় মূৰৰ শিৰৰ ওপৰত থাকে, সেইটো আৰু ক'বলৈ দিয়া নাই। তেওঁলোকক শ্ৰদ্ধাঞ্জলি, তেওঁলোকক সন্মান যাচিবলৈ য'ত সামান্য আমি চেষ্টা কৰিছোঁ, এয়াই আৰু। দুৰ্গা পূজাৰ লগত সংগতি ৰাখি সমূহ অসমবাসী ৰাইজক কি ক'ব? সমূহ অসমবাসী ৰাইজক এইটোৱে ক'ম যে অসমত সকলো দল সংগঠন ভাষা ভাষী ধৰ্ম নিৰ্বিশেষে মিলি জুলি আগুৱাই গৈ অসমৰ উন্নতি হকে কাম কৰক, এয়াই মোৰ মানে দুৰ্গা পূজাৰ বাৰ্তা থাকিল অসমবাসীৰ। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।